Hey বন্ধুসকল, welcome my channel Mohesh Sohoria Vlogs. আৰু আমি আছো আজি জংঘলৰ মাজত আহাৰ এটা বিশেষ কাৰণ আছে। কাৰণটো হৈছে আমি এখন নতুনকৈ মানে ছাগলীৰ ফাৰ্ম আৰম্ভ কৰিছো। ছাগলীৰ ফাৰ্মখনত এতিয়া ছাগলীৰ কাৰণে আমি কঁঠালৰ পাত কাটিবলৈ আহিছো। ফাৰ্মখনো দেখুৱাম, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু তাৰ আগতে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ছাগলীৰ ফাৰ্মখন মানে আমি মানে কেনেকৈ আৰম্ভ কৰিলোঁ আৰু কিয় আৰম্ভ কৰিলোঁ ছাগলীৰ ফাৰ্মখন। আমি বুলি কওঁতে মই আৰু মোৰ লগত আছে যদু চহৰীয়া, এইজন যদু চহৰীয়া। সি এতিয়া গছত উঠিব ছাগলীৰ পাত, মানে ছাগলীৰ পাত নহয় আচলতে কঁঠালৰ পাত কাটিবলৈ। ছাগলীয়ে কঁঠালৰ পাত যিহেতু খায়, এতিয়া বাৰিষাৰ সময় ছাগলী পথাৰততো দৰৱ দিব নোৱাৰিয়ে, ৰাস্তাত দিব নোৱাৰি, গাড়ী মটৰ আহি থাকে। আৰু আপোনালোককো মই এইখিনিতে এটা কথা কওঁ, এই ছাগলী গৰু এইবিলাক বস্তু নহয়, এইবিলাক জন্তু ৰাস্তাত দৰৱ দি মানে আন মানুহৰ যাতে বিপদ চপাই নানে। এটা ছাগলী বা এটা গৰুৰ কাৰণে এজন মানুহৰ ডাঙৰ এক্সিডেণ্ট হৈ যাব পাৰে। এই যে ৰাস্তাত দৰৱ দি থয়, মই বহুত দেখিছোঁ এনেকুৱা, আৰু বহুতৰ মই খুটিও উঘলি দি পাইছোঁ। বাইকখন লৈ যাই থাকোঁতে ছাগলীটোৱে দৰৱডাল টানি দিয়ে আৰু বাইকৰ পিছৰ চকাত সোমাই যায়। এইটো বহুত ডাঙৰ মানে এক্সিডেণ্ট হৈ যাব পাৰে। আপোনালোকলৈ মোৰ ৰিকুৱেষ্ট, এইটো কাম যাতে নকৰে আৰু আনকো কয় এনেকুৱা কাম নকৰিবলৈ। এতিয়া আহোঁ মেইন কথালৈ। ই উঠি গৈছে একদম চেম বান্দৰৰ দৰে হয়। ই গছৰ উঠাত বিন্দাছ উঠি যাই আছে। এইডাল চাই লওক আপোনালোকে, ইমান ওখ কঁঠালৰ গাছ এইডাল। ইয়াৰ আগটো কাটি দিব ই, আৰু এই পাত লৈ যাই আমি ছাগলীক খুৱাম। ছাগলীৰ ফাৰ্মখন দেখুৱাম, তাত কেইটা ছাগলী আছে, কেনেকৈ কি কৰোঁ আমি, ছাগলীৰ ফাৰ্মখন কিমান টকাৰে কেনেকৈ আৰম্ভণি কৰিলোঁ, গোটেইখিনি আপোনালোকে চাব পাৰিব। শেষলৈকে চাই থাকক ভিডিঅ'টো। কি জানেনে, এনেকুৱা বাৰিষাৰ সময়ত মানে জংঘলত অহাটো অকণমান দিগদাৰে, অকণমান নহয় খুবেই বেছি দিগদাৰ। কাৰণ জোক, মহ, সাপ এইবিলাকতো বাদেই, বোকা কেনি বোকা। এয়া চাই লওক আপোনালোকে আমি মানে কেনেকুৱা এটা বোকা। এই বোকা দেখিছেনে আপোনালোকে? এয়াই নহয়, এনেকুৱা বহুত, গোটেই ৰাস্তাটো আমি বোকা খচি আহি এইখিনি পাইছোঁ। ভালকে ধৰি ল'বি, অলপ জুম কৰি দিয়ক নেকি ভিডিঅ'টো, আপোনালোকে ভালদৰে দেখা পোৱা নাই যেন লাগি আছে মোৰ। এইটো বান্দৰ নহয় আচলতে, যদুমণি চহৰীয়া, বিখ্যাত গাছুৱে। এনেকৈ মানে ছাগলৰ খাদ্য বিচাৰি আমি জংঘলে ঘূৰি ফুৰি থাকোঁতে হঠাতে পাই গ'লোঁ এয়া কাঠফুলা। কিন্তু মই নাজানো এই কাঠফুলাটো খাব পাৰি নে নোৱাৰি। আপোনালোকে যদি জানে তেনেহ'লে কমেণ্ট কৰি ক'ব। এয়া নহয় আৰু আছে, এনেকুৱা বহুত আছে, বহুত কাঠফুলা আছে ইয়াতে। এইটো আমি বেংচতা বুলিও কওঁ, এইটো ইয়াতে আছে। এইবিলাক খাব নোৱাৰি যেন পাইছোঁ মই, বিষাক্ত নেকি এইবিলাক। মানে ওপৰৰ পৰা এনেকৈ কঁঠালৰ ঠানিটো কাটি দিওঁতে কি হ'ল, এই এটা চেগুনৰ গছ আছে ইয়াতে, আৰু চেগুনৰ গছত এই ঠানিটো এনেকৈ এৰাই দিলোঁ। এই চেগুনৰ গছডাল নহ'লে মৰি গ'ল হয়। চেগুনৰ দাম বেছি, কঁঠালৰ ঠানিটো হ'ব বাৰু, ছাগলীৰো দাম আছে, কিন্তু চেগুনডাল বচাব লাগিব, মেইন কথা সেইটো। এইবাৰ আকৌ এই ঠানিটো মানে আধাতে বজি ৰ'ল। এতিয়া ইহে জানে আৰু এইটো কেনেকৈ এৰাব। এই ইমান তলৰ পৰা লাগ নাপায় এইটো, আঠটা এডালেদি খোৱা যাব। হাকটা উঠি যাই আছে, এই লাগ পোৱা গৈছে, এই পৰিল কিন্তু চেগুনডালতে বাচিল। ছাগলীৰ খাদ্য এনেকৈ ৰেডি হ'ল, আৰু কেইডালমান খৰিও হ'ল লগতে। এইখিনিতে মই এটা কথা কওঁ আপোনালোক, ছাগলীৰ খাদ্য মানে এই যে কঁঠালৰ পাত মানে কেনেকুৱা জানেনে ছাগলীৰ কাৰণে? আমি যে খাওঁ মাছ মাংস, মানে ধৰি লওক খাহীৰ মাংসৰ খানা, আৰু ছাগলীৰ কাৰণে এই কঁঠালৰ পাতটো খাহীৰ মাংসৰ খানাৰ দৰে, বিৰাট টেষ্টি, বিৰাট ভাল পায় খাই। একদম লপে মাৰি দিব ছাগলীয়ে, মজা। ইয়াতে আছে পোৱালিকেইটা, এইকেইটা পোৱালি ডাঙৰ হোৱা নাই বেছি। পোৱালিকেইটাক ইয়াতে এনেকৈ পাত দিয়া হ'ল। তাৰপিছত আৰু ৰাতি থকা ইয়াতে এনেকৈ পাত দিওঁ বৰষুণ বতৰত। ভিতৰত টিং আছে ওপৰত, আৰু এইটো হ'ল ইহঁতৰ মানে বেডৰুম। এইটো বেডৰুম ধুনীয়া, পূৰা চাং পাতি দিছোঁ। মেইন বস্তুটো কি জানেনে আপোনালোকে? ছাগলী পুহিব লাগিলে ছাগলীৰ বোলে খুৰাত বোকা লাগিব নালাগে।
ছাগলী সদায় চাঙত উঠাই ৰাখিব লাগে, তেতিয়াহে ছাগলী মানে। সেইকাৰণে আমি সিহঁতৰ মানে এই বিচনাখন এনেকৈ চাং পাতি দিয়া হৈছে আহল বহল কৰি ধুনীয়াকৈ। আৰু মেইনকেইটা ডাঙৰকেইটা আছে বাহিৰত, দেখুৱাই আছোঁ। এইবাৰ মেইন জেগাত আহিছোঁ। মেইনকেইটা য'ত আছে তাৰে একদম মেইনটো মই প্ৰথমতে দেখাই লওঁ। এইটো কি হৈছে মেইন, আমাৰ মেইন ৰাজু এইটো মেইন। এইখিনিত আপোনালোকে মোক কওকচোন, এইটো খাহী হয় ৰাজু, মানে ইয়াত কিমানমান টকা পাম? ৰাজুক বিক্ৰী কৰিলে কিমানমান টকা পাম ভালদৰে চাই লওক। ৰাজু স্মাইল, আৰু কাষত আছে এইটো কেটৰিনা, এইপিনে আছে এইটো আলিয়া, তাৰপিছত এইটো এটা, ইয়াৰ নাম নাই, ইয়াৰ নাম ৰখা হোৱা নাই। এইটো কৰিশ্মা, এইটো আমাৰ কৰিশ্মা। গোটেইকেইটা লগ হৈ এতিয়া পূৰা খাহী মাংসৰ এসাঁজ খাই আছে আৰু, মানে খাহী মাংস নহয়, কঁঠালৰ পাত। আমি যে খাওঁ খাহী মাংস, ঠিক সেনেকুৱাই ইহঁতৰ কাৰণে মানে সেনেকুৱাই এই বস্তুটো, কঁঠালৰ পাতটো। আৰু এইটো হ'ল আমাৰ ছাগলী ফাৰ্মৰ মানে বন্ধু। আমি দুজনে লগ হৈ ধুনীয়াকৈ ফাৰ্মখন আৰম্ভণি কৰিলোঁ। ছাগলী ফাৰ্ম পোহাটো ইমান ডাঙৰ কাম নহয়, অকণমান লাগি থাকিব লাগে। গছৰ পাত চাত অলপ কষ্ট হয় বাৰু, গছত উঠিব লাগে। আৰু খৰালিৰ দিনততো কথা নাই, এৰি দিব পাৰি ধুনীয়াকৈ। ইনকাম বেয়া নহয় ছাগলী ফাৰ্মত, আপোনালোকেও কৰক, মই কৈছোঁ। মাত্ৰ এই কামটো নকৰিব যে এই ৰাস্তাত যে শিলগুটি খাবৰ কাৰণে দৰৱ দি থয়, ছাগলীটো সিটো পাৰে থাকে, খুটিটো ইটো পাৰে থাকে, বাইকখন গ'লে টান মাৰি দিয়ে। এই কামটো যাতে নকৰে, ময়ো নকৰোঁ। সেইটোৰ বাবে আপোনালোকক মই বাৰে অনুৰোধ কৰিছোঁ, আৰু বেলেগকো ক'ব এই কথাটো। আৰু বেছি দীঘল নকৰোঁ ছাগলী ফাৰ্মৰ ভিডিঅ'টো, এনেকৈ ৰাখিছোঁ। আৰু এইখিনি জেগাত চাৰু চাইডে বেৰি দিয়া আছে। বেডৰুমৰ বিচনাখনতো মই তেতিয়া দেখাইছিলোঁৱে, আৰু ইয়াতে এখন বিচনা আছে। এইখন মানে কি দুপৰীয়া গৰমৰ সময়ত ৰেষ্ট লোৱাৰ কাৰণে, আমি যে বাটত চাং পাতি আড্ডা দিওঁ, ঠিক তেনেকুৱা সিহঁতৰ আড্ডাৰে এইখন চাং। ইয়াতে কথা চথা পাতে আৰু কিবা কিবি, সিহঁতেহে জানে এইটো কি ভাষা, মই বুজি নাপাওঁ। এতিয়া টাটা বাই বাই, ছাগলী ফাৰ্মৰ পৰা এইখিনিতে বিদায় ল'লোঁ।